গৈছিলোঁ একদম ৰাতিপুৱা উঠিয়ে মানে 9টা বজাত উঠিছোঁ 9:45 চিনেমা ৰাতিপুৱা নহয় আৰু 10টাত চিনেমা 9:45 আছিলে এটা শ্ব' অলৰেডি গৈছে 6:30 এটা শ্ব' খতম 6:30 পৰা ষ্টাৰ্ট হয় এটা শ্ব' আমি ছেকেণ্ড শ্ব'টো গৈছোঁ তো আমি চালোগৈ বহুত ভাল লাগিলে চাই বহুত ভাল চিনেমা বনাইছে ন ভাল লাগিছে এণ্টাৰটেইনিং আৰু ষ্টৰিটো বহুত ষ্ট্ৰঙো হয় ভাল লাগিলে চাই পেলাই তাৰপিছত আমি স্কুটি লৈ পেলাই গৈছিলোঁ ন কেনেকুৱা ৰ'দ স্কুটিখন ঘৰত থৈ পেলাই আকৌ এইখন লৈ পেলাই ওলাই আহিছোঁ ক'ৰবাত খাওঁ বুলি য'ত খাওঁ বুলি বিচাৰি গৈছিলোঁ দোকানখন বন্ধ হৈ গৈছে একেবাৰে বন্ধ হৈ গ'ল নেকি খানা ভালে আছিলে কিন্তু কিয় বা বন্ধ হৈ গ'ল এতিয়া গৈ আছোঁ হেৰি দা ধাবা চানমাৰী শিলপুখুৰীৰ দা ধাবালৈ চাওঁ সেইখনো যদি বন্ধ হৈ গ'ল তেতিয়াহ'লে আৰু ঘৰ গৈ চুইগি কৰি খাম হয় নাই আমি যেতিয়া যেতিয়া ভাবো গৰমটো গৈছে বুলি তেতিয়া গৰমটো আকৌ ঘূৰি ঘূৰি আহিছে বৰষুণ দিছিলে দিন মই বোলো গ'ল চাগে তুমিতো ব্লেংকেটো উলিয়ালা ব্লেংকেটো উলিয়ালে এতিয়া আকৌ সেইখন থৈ দিছো বেলেগকে ইমান গৰম কাপোৰ পাতলা কাপোৰ এখনো দৰকাৰ নহয় কালি ইমান ৰ'দ দিয়া নাছিল কিন্তু আজি ইমান দিছে আজি বেলেগ ৰ'দ আৰু মানে পুৰি গৈছে এইখন হৈছে শিলপুখুৰীত থকা দা ধাবা আৰু আমি ইয়াত অৰ্ডাৰ দিছিলোঁ চিকেন বাটাৰ মছলা আৰু বাটাৰ নান বহুত বেছি ভোক লাগিছিলে কাৰণ আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ আৰু অলপ দেৰি ৱেইট কৰিব লগা হ'ল তাৰপিছত আমাৰ খানা পালেহি এয়া খানা এইখন বহুত পুৰণা গম পাইছে নাই মানে 2010 চনতো ইয়াতে খাইছোঁ অকণ দেখিবলৈ বেলেগ আছিল কিন্তু ইমান পুৰণা হয় আৰু মানুহখিনিও পুৰণা ন মানুহখিনিও আমি লাষ্ট টাইম যাওঁতে এইখিনি মানুহে আছিলে লকডাউনৰ আগত আছিল নেকি ন আমি অলমষ্ট 2 years আগত ইয়াত গৈছিলোঁ আৰু সেইখিনি মানুহে ছাৰ্ভিচ কৰি আছে এতিয়াও খানাও বহুত ভাল আছিলে এই লাচিটোহে বৰ মিঠা নাছিলে বহুত আমি চুইট লাচি দিছিলোঁ যদিও ইমান মিঠা নাছিলে তাৰমানে আমি খালোঁ ওলাই আহিয়ে কেনেকুৱা গৰম লাগিছে নহয় আৰু আহি পেলাই এয়া গাড়ীখন একদম বাহিৰত থ'ব লাগে যে ধুলীয়া পুত খাই আছে দেখা পাইছিলে জানো পাণ কিনিব গৈছে এতিয়া এইটো এয়া পাণ কিনিব গৈছে এতিয়া মিঠা পাণ আৰু এইটো কিবা এটা দেখিলোঁ হেৰি পেপচি ব্লেক 0 চুগাৰ লিখা আছে কেনেকুৱা খাই পোৱা নাই খাই চাম কি লিখা আছে পেপচি ব্লেক 0 চুগাৰ চুগাৰ নাথাকে কিন্তু চুগাৰটো বহুত থাকে ন এনেই ক'ল্ড ড্ৰিংকছবিলাকত আমি যেনিবা এইটো প্ৰমোশ্যন কৰিছোঁ আৰু আচ্ছা ঠিক আছে আৰু কি মিঠা পাণ কেইটা দুটা আনিছোঁ টোপনি আহিছে মোৰ ব'লা সোনকালে কিন্তু শুবা কেনেকৈ বিৰাট গৰম তো মানে আজি বহুত গৰম পৰিছে যে গাড়ীতে শুওঁ নেকি হয় ষ্টাৰ্টটো অন কৰি দেবা আচ্ছা আকৌ আবেলি লগ পাম জানো এই ৰিক্সা দুখন গৈ আছে আগফালে এখনে এইখনক টানি নি আছে ন দেখা নাপাব চাগে দেখাব সেয়া এইখনে এইখনক টানি নি আছে দেখিছা কি মিলা পিতৃ হা ভাল লাগিছে চাহ ৰেডি এতিয়া মই লৈ যাম চাহ দিবলৈ এফালে পিঠি দি বহি আছা যে এয়া লোৱা চাহত কিন্তু চেনি নাই মানে চেনি নাইয়ে ঘৰত এইফালে কি চাই আছা মানুহে কিবা কাম লগাই আছে ন অকমান ওপৰলৈ গৈ আছো বহিবলৈ মূৰ বিষাই আছে বুলি সেইকাৰণে মই ফ্ৰেছ হাৱা খাবলৈ গৈছোঁ এইখন চকী আছে বহিব যদি ধুনীয়া আছে আকাশখন দেখিবলৈ পানী খাই খাই তত নাই পোৱা ইয়াতে কাম চলি আছে এনি টাইম গুটুং গাটাং শব্দ অশান্তি কৰি দিছে মোলৈ সিহঁতে ইমান কুটুং কাটাং কৰি থাকে অশান্তি কৰি দিছে ইয়াত ডাঙৰ ফ্লেট হ'ব সেইটোৰ নিচিনা
এইটো নিচিনা ফ্লেট হ'ব ইয়াতে এইটোতকৈ ডাঙৰ হ'ব আৰু আমি এতিয়া কি চাই আছিলোঁ এইজোপা ৰবাব টেঙা হয় হা আৰু ঘৰৰ ভিতৰত বাৰাণ্ডাতে লগাইছে ইমান ডাঙৰ হৈ গৈছে মানে এনেকৈ বাহিৰে উলিয়াই দিছে চাগে ডাঙৰ হৈ বেলেগ কাইজাত লৈ আছে আমি কি পাতি আছোঁ কোৱা চকুকেইটা ইমান ক'লা পৰিছে সঁচাকৈ তো মানুহটো বগা চকুকেইটা ৰঙা হৈ মানে থাকে মোৰ কি হয় চকুকেইটা পানীও লাগে মোবাইল থাকোঁতে খাওঁতে বেছি ক'লা পৰিছে অঁ ডক্টৰক দেখাবা নি ডক্টৰক আগতে কেইবাবাৰ দেখাইছোঁ অঁ চকুত ইনজেকশ্যন দিছিলে নেকি এবাৰ শুনা এতিয়া যাবানে বৃন্দাবন যাব লাগিছিলে বস্তু কিনিব লগা আছিলে মুখখন আগতে পেলাইছিলোঁ আৰু মই শকত হৈছোঁ মোৰো কমিছে পইণ্ট কিমান কেজি কমিছে দীঘলীয়া হৈ মানে কোৱা যাবানে নোযোৱা বৃন্দাবন ভাবা অলপ দেৰি ভাবা তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰিম ভাবি হ'ল বুলি তো আমি ডিচাইড কৰিলোঁ বজাৰ কৰিম বুলি ন এতিয়া বজাৰলৈ গৈ আছোঁ কৰা কৰা বহিব মিলিছে কি খাইছোঁ দিনত বাটাৰ চিকেন খোৱাটো পিছত মোৰ লাগি আছে অঁ আৰু তাৰপিছত মিঠা পানো খালোঁ কিবা গোটেইখিনি মিক্সত বিহ হৈ গ'ল নি পেটত এতিয়া যাওঁ বৃন্দাবনলৈ বজাৰ কৰিবলৈ পিছৰ ক্লিপটো তাত দেখা পাব কি লৈছা ন এইটো দেখুৱা এইটো কি লৈছা গ্লুকন ডি কিয় লৈছা গৰমত খাব লাগে হা গৰমত খাবলৈ গৰমত গ্লুকন দি খাব এটা বিৰাট ভাল লাগে খাই ক'ত লিখা কিমান আছে লোৱা যে 295 হা 295 ল'বা নি সঁচাকৈ লোৱা নেকি নালাগে নি তেন্তে মছলি থৈ দিয়া ৰাতিপুৱা গৈ খাই যাবা লোৱা লোৱা তুমি ওচৰৰ পৰা তুমি সিদিনাখন সেইখন দোকানৰ পৰাতো লৈছিলা এটা সেইটো খালা জানো হৰলিক্স কিয় হৰলিক্স কিয় খাবলৈ চিম্পুল খানা চিম্পুল থিংকিং ভাই দেবি আৰু এইবিলাক নেদেখাবা বজাৰ এইবিলাক বজাৰ আছে আৰু ধুনীয়া ন অঁ আৰু এইটো দালি এইবিলাক কি দিছে নাৰিকল নে গাজ দালিত গাজ দিয়ে জানো তুমি জানানে চিয়ৰনে ঠিক আছে বাৰু আৰু কিবা আছে নেকি একো নাই আৰু ভিডিঅ'টো শেষ কৰি দিওঁ এইখিনিতে নেক্সট ভিডিঅ'ত লগ পাম সেইটো শেষ নেকি আৰু অঁ ঠিক আছে বাই বাই